হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আকৌ আহিছোঁ আন এটা নতুন ৰেচিপি লৈ। আশা কৰোঁ আপোনালোকে ভাল পাব। এয়া চাওক, মই এটা কেৰাহী লৈছোঁ, মানে কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাত ইয়াতে মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে, যিকোনো ব্ৰেণ্ডৰ। তো তাৰপিছত তেল গৰম হোৱাত ইয়াতে মই এটা কণী ফেটি লৈছিলোঁ। কণীটো ফেটি লওঁতে মই ইয়াতে একো দিয়া নাই। এতিয়া মই কণীটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কণীটো ফ্ৰাই হৈ থাকক, মানে আপোনালোকে এটা লাইক কৰি দিয়ক, এটা কমেণ্ট, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যি কি নহওক, কণীটো ফ্ৰাই কৰি হৈ গ'ল। এতিয়া সেই একেখন কেৰাহীতে মই আকৌ অকণমান সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াতে মই এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনি দি দিলোঁ। লগতে অকণমান গাজৰ, মানে এটা গাজৰৰ এডোখৰ মই দি দিলোঁ ইয়াতে ফ্ৰাই হ'বৰ কাৰণে। গাজৰ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাত ইয়াতে মই মেগীখিনি ঢালি দিলোঁ। ইয়াতে মই 1 পেকেট মেগী লৈছোঁ, সেইখিনি মই পেকেটৰ ভিতৰতে খুন্দি লৈছিলোঁ। মেগীখিনি ভালকৈ লৰাই মেলি লৈ মানে তেল গোটেইখিনিতে লগাই দিছোঁ, আৰু লগাই লোৱাৰ পিছত ইয়াতে অকণমান হালধি, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা দি দিছোঁ। দি পেলাই গোটেইখিনি মই আকৌ লৰাই ল'ম ভালকৈ, যাতে গোটেই মছলাখিনি মেগী আৰু গাজৰ পিঁয়াজৰ লগত ধুনীয়াকৈ মিহলি হৈ যায়। এতিয়া মই ইয়াতে এটা বিলাহীৰ এফাল দি দিলোঁ, আৰু এইখিনিও ভালকৈ লৰাই ল'ম যাতে গোটেইখিনি। আৰু এটা কথা, এইখিনি ভাজি থাকোঁতেই কিন্তু জুইটো আপুনি ল' টু মিডিয়াম ফ্লেমহে ৰাখিব লাগিব। গোটেইখিনি মছলা লাগি যোৱাকৈ ফ্ৰাই কৰাৰ পাছত ইয়াতে মই পানী অকণমান দিছোঁ। মানে এনেকৈ মই অকণমান পানী দিম, আকৌ ভাজিম, আৰু অকণমান পানী দিম, আকৌ ভাজিম, তেনেকৈ মই মেগীখিনি সিজাই পেলাম। একেবাৰে পানীটো দি দিলে মানে অলপ গ্ৰেভি টাইপ হৈ যায়, সেয়ে মই এইটো যিহেতু শুকান ভাজি কৰিছোঁ, সেয়ে এনেকৈ ভাজিম। এইখিনি সময়তে মই নিমখ ব্যৱহাৰ কৰিছোঁ। মেগীৰ এই ৰেচিপিটো বনালে আপোনালোকে গ্ৰীণ মটাৰ, কেপচিকাম, এনেকুৱা ধৰণৰ কিছুমান পাচলিও ব্যৱহাৰ কৰিব পাৰে। যিহেতু মোৰ লগত নাছিলে, সেয়ে মই নাই দিয়া। এতিয়া মই এইখিনি সময়তে আগতে ভাজি লোৱা কণীখিনি দি দিলোঁ। কণীখিনি দি ভালকৈ লৰাই ল'ম। লৰাই লৈ এতিয়া একেবাৰে শেষত মেগী মছলাৰ পেকেটটো খুলি পেলাই ইয়াতে দি দিলোঁ। এইখিনি দি মই ভালকৈ লৰাই লৈ জুইটো বন্ধ কৰি দিছোঁ। জুই বন্ধ কৰা মানে ৰেচিপি ৰেডি হৈ গ'ল খাবৰ বাবে। সেয়াই আৰু একেবাৰে শেষত মই এতিয়া লাহেকৈ প্লেট আউট কৰিম ধুনীয়াকৈ। এয়া চাওক, আমাৰ মেগী খাবৰ বাবে ৰেডি হৈ গ'ল। এয়াই আছিলে মোৰ আজিৰ ৰেচিপি। আজিলৈ আকৌ আহিম আন এটা নতুন ৰেচিপি লৈ। আজিলৈ বাই বাই।